আৰু এইজনক এতিয়া তেওঁলোকে এনকাউণ্টাৰ কৰি দিলে এইজনক একদম তেওঁলোকে কৰায়ত্ব কৰিলে এজনক তেওঁলোকক বান্ধি মেলি তেওঁলোকে লৈ আহিছে লগতে আৰু দুজনক আনিছে এই দুজনকো ধৰিলে একেলগতে ধৰিছে গোটেইখিনিকে ধৰিছে আৰু চাওক আমি এতিয়া কেবিনৰ ভিতৰত সোমাই আহিলো য'ত নেকি এতিয়া আৰ্মীয়ে এই উগ্ৰপন্থী বিলাকো আছে ক'ত কেনেকে বিচাৰি আছে তেওঁলোকক এতিয়া বিচাৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে এখন ট্ৰেইন হাইজেক হৈ গ'ল হয় এখন ট্ৰেইন হাইজেক হৈ গ'ল আৰু সেই ট্ৰেইনখন হাইজেক হোৱা ট্ৰেইনখনক এতিয়া আমাৰ ভাৰতীয় সেনা আগবাঢ়ি আহিছে তেওঁলোকে কি ধৰণে উগ্ৰপন্থীক ধৰিব পাৰে মাৰিব পাৰে সেই প্ৰচেষ্টাত এতিয়া গোটেই ইণ্ডিয়ান আৰ্মী বিলাক দেখিছে আপোনালোকে তেওঁলোকে পজিশ্যন লৈ আহি আছে হয় তেওঁলোকে এতিয়া পজিশ্যন লৈ আহি আছে যে ট্ৰেইনখন তেওঁলোকে হাইজেক কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে উগ্ৰপন্থীয়ে সেইখিনি এতিয়া আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো গোটেই উগ্ৰপন্থীয়ে ট্ৰেইনখন হাইজেক কৰি দিলে আৰু সেয়া আজি আমি আপোনালোকৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এয়া চবফালে পুলিচ আৰ্মী চবফালে ভৰপূৰ হৈ আছে आपको क्या चाहिए? क्या मांगे आपका? 10 लाख सोना। 10 लाख सोना मिल जाएगा आपको। छोड़ो उसको छोड़ दो। ठीक है, मैं छोड़ रहा हूँ। नहीं छोड़ रहे हो? कोई नहीं, आपको जो सोना है वो दे देंगे हम। आपकी मांगे पूरी हो जाएगी, आप आगे आ जाओ। ओके, छोड़ दो उसको, छोड़ दो, दे देंगे आपको, पूरे मांग किया जाएगा आपका। स्टॉप 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 स्टॉप। आप बच्चे छोड़ो, आप बच्चे छोड़ दो, आप बच्चे छोड़ दो। Army পিছে পিছে এতিয়া আমিও গৈ আছো বলক আৰ্মিৰ পিছে পিছে এতিয়া আমিও গৈ আছো হয় ইণ্ডিয়ান আৰ্মিৰ পিছে পিছে আমিও গৈ আছো এতিয়া তেওঁলোকে এতিয়া গোটেই ট্ৰেইনত এতিয়া গোটেই আৰ্মিবিলাকে এতিয়া চবফালে ঘেৰাও দি থৈছিলে এইবিলাক আৰ্মি চাওক এজন এজনকে ওলাই ওলাই গৈ আছে উগ্ৰপন্থীক এতিয়া ধৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে ট্ৰেইন এখন কি ধৰণে হাইজেক কৰিলে উগ্ৰপন্থীয়ে কোন উগ্ৰপন্থী কোন জেগাত কৰিলে মই গোটেইখিনি আপোনালোকক পৰিৱেশ দেখুৱাই আছো উগ্ৰপন্থীয়ে এখন ট্ৰেইন হাইজেক কৰি দিলে আৰু সেই ট্ৰেইনখন হাইজেক কৰা ট্ৰেইনখন তেওঁলোকে কি ধৰণে এতিয়া উদ্ধাৰ কৰিব পাৰে কিমান চিভিলিয়ান আছিলে কিমানজন উগ্ৰপন্থী আছিলে গোটেইখিনি পৰিৱেশ আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম
আমি চেষ্টা কৰিম এয়া চাওক এই আৰ্মিবিলাক গৈ আছে এইফালে চবফালে পজিশ্যন আৰু গোটেই আৰ্মিখনত গোটেই ট্ৰেইনখনত যেতিয়া আৰ্মি আছে আৰু এইবিলাক চাওক আৰ্মিয়ে পজিশ্যন লৈ গৈ আছে আমিও তেওঁলোকৰ পিছে পিছে গৈ আছো আপোনালোকৰ গোটেইবিলাক পৰিৱেশ এইবিলাক লক কৰি দিয়া হ'ল প্ৰতিখন দৰ্জাই লক কৰি দিছে যাতে কোনো ফালৰ পৰা তেওঁলোকে পলাব নোৱাৰে এইবিলাক চাওক তেওঁলোকে পজিশ্যন লৈ গৈ আছে আমিও তেওঁলোকৰ প্ৰটেকশ্যনত আমি পিছে পিছে গৈ আছো হয় পিছে আমি গৈ আছো আৰু কিমানখিনি আমি আপোনালোকক দেখুৱাব পাৰোঁ সেইখিনি আমি আপোনালোকক দেখুৱাম চাওক তেওঁলোকে পজিশ্যন লৈ গৈ আছে উগ্ৰপন্থী ক'ত সোমাই আছে এতিয়ালৈকে তেওঁলোকে গম পোৱা নাই এজন তেওঁলোকে কৰায়ত্ব কৰিলে হয় লাইভ দেখুৱাম চাওঁ বলক তেওঁলোকে এনকাউণ্টাৰ কৰে নে তেওঁলোকক ধৰিবৰ কাৰণে সক্ষম হয় সেইখিনি পৰিৱেশখিনি আজি আমি আপোনালোকক দেখুৱাম হয় আমিও সাহস কৰিছোঁ তেওঁলোকৰ এই সাহসতা দেখি আমিও বহুত আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ ভাৰতীয় সেনাই কি ধৰণে তেওঁলোকে নিজৰ শৰীৰটোৰ কথা চিন্তা নকৰি আমাৰ পাব্লিকক তেওঁলোকে কি ধৰণে বচাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে সেই পৰিৱেশখিনি আজি আমি আপোনালোকক দেখুৱাইছোঁ যে উগ্ৰপন্থীয়ে এখন ট্ৰেইন হাইজেক কৰি দিলে হয় এখন ট্ৰেইন হাইজেক কৰি দিলে চবফালে আপোনালোকে দেখিছে গোটেইবিলাক আৰ্মি চবফালে আৰ্মি একদম ইণ্ডিয়ান আৰ্মি চবফালে পুৰা কষ্ট কৰি লাগি আছে আৰু এইফালে চব কুকুৰ আহি পেলাই চবফালে এতিয়া প্ৰটেকশ্যন দিবৰ কাৰণে চেষ্টা কৰি আছে কুকুৰো এতিয়া চাৰ্চ কৰি আছে আৰু আৰ্মিয়ে এতিয়া এই ৰেলৱে ডব্বাৰ ভিতৰত কি ধৰণে এতিয়া উগ্ৰপন্থীজনক বিচাৰি পায় সেয়া তেওঁলোকে প্ৰচেষ্টা কৰি আছে গুলিয়াই খতমেই কৰি দিলে ৰাম চেচ কৰিলে একদম শ্বুট কৰিলে এজন খতম এনকাউণ্টাৰ কৰি পেলালে এনকাউণ্টাৰ হৈ গ'ল আৰু সেইজন এনেধৰণে ইয়া ধৰিলে আৰু এনকাউণ্টাৰ কৰিবলৈ সক্ষম হৈছে আৰু দৃশ্যত আপোনালোকে চাই থাকক কিদৰে টেৰৰিষ্টসকলক এনকাউণ্টাৰ কৰিলে ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা পাৱাৰফুল ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা কি ধৰণে টেৰৰিষ্টক এনকাউণ্টাৰ কৰিবলৈ সক্ষম হ'ল সেই দৃশ্যকে আপোনালোকক আমি দেখাই আছো আৰু এখন ট্ৰেইন হাইজেক কৰা হৈছিল আৰু সেই ট্ৰেইনখনত দুজন উগ্ৰবাদী আছিল এজন উগ্ৰবাদী প্ৰথমতে ধৰিলে আৰু আনজন উগ্ৰবাদী এনেধৰণে এনকাউণ্টাৰ কৰিবলৈ সক্ষম হয় ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা আৰু সেই দৃশ্যসমূহ আমি ভিডিঅ'ত কাৰ্বন কৰি ৰাখিছোঁ আৰু ভিডিঅ'সমূহ আপোনালোকক দেখাই আছো আৰু আপোনালোকে ভিডিঅ'ত লক্ষ্য কৰি চাই আছে আজি বাচি গ'লো দেই কোনফালে গুলি গৈছিলে ভাল জেগাত এটাও নালাগিলে লগা হ'লে আজি কিন্তু চেটকে পৰিলোহেঁতেন কৃষ্ণ প্ৰভু আজি বাচিলো দেই লাইভ আজি গুলি দেখি পালোঁ পাই জীৱনত এনেকৈ যাতে আৰু কেতিয়াও কাৰোৰ লগত যাতে নঘটে আৰু দেই কৃষ্ণ প্ৰভু আজি যেনে তেনে বাচিলোঁ আৰু ইণ্ডিয়ান আৰ্মিৰ সাহসতে আজিও যে আমি বাচিলোঁ সেইফালে কিন্তু উগ্ৰপন্থী কিন্তু গুলিয়ে কিন্তু খতম বনাই দিলে কৃষ্ণ প্ৰভু যেনে তেনে আজি আৰু বাচিলোঁ দেই আমি এফালে গৈ থাকোঁ এইফালে দৰ্জা খুলি দিলোঁ মই এইফালে আনিছে আহিছে আৰু এজন এতিয়া উগ্ৰপন্থীক এতিয়া গুলীয়ে হত্যা কৰা হৈ গ'ল হয় সেইজন এজন উগ্ৰপন্থী আছিলে আৰু এইজনক এতিয়া তেওঁলোকে এনকাউণ্টাৰ কৰি দিলে আৰু এই এনকাউণ্টাৰ কৰা উগ্ৰপন্থীজনক এই ধৰণে এতিয়া তেওঁলোকে লৈ গৈছে হয় এই ধৰণে এতিয়া লৈ গৈছে আৰু এজনক এনকাউণ্টাৰ কৰি নহয় এজনক ধৰিবৰ কাৰণে সক্ষম হৈ গ'ল এইজনক একদম তেওঁলোকে কৰায়ত্ব কৰিলে সেইজনক তেওঁলোকক বান্ধি মেলি তেওঁলোকে লৈ আহিছে এয়া চাওক তেওঁলোকে সেয়া কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হ'ল মুঠতে ইমান ডাঙৰ এখন ট্ৰেইনত দুজন উগ্ৰপন্থীয়ে সাহস কৰি পেলাই তেওঁলোকে এইখন এটেক কৰিবৰ কাৰণে চেষ্টা কৰিছিলে হাইজেক কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে এতিয়ালৈকে আমি দুজনক লৈ যোৱা দেখিলোঁ এজনক লৈ এতিয়া তেওঁলোকে এনকাউণ্টাৰ কৰি দিলে আৰু এজনক তেওঁলোকে ধৰিবৰ কাৰণে সক্ষম হৈ গ'ল আৰু আছে নেকি এতিয়া তেওঁলোকে সেইখিনি চাই আছে বলক সেইখিনি আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ আৰু এই পৰিৱেশটো আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে আজি আমি নিজেও আৰ্মি হৈ যাব লগা হৈছে আৰু গোটেই পৰিৱেশখিনি আজি আমি আপোনালোকক যিমান পাৰোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গোটেইফালে একদম আৰ্মি আৰু এই এতিয়া হাইজেক কৰা ট্ৰেইনখনৰ কি ধৰণে এতিয়া উদ্ধাৰ কৰা যাব সেই গোটেই পৰিৱেশখিনি আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এইখিনি চাওক গোটেই আৰ্মি একদম পজিশ্যনত আছে আৰু এইবিলাক দেখিছে আৰ্মি ড্ৰোনবিলাক একদম হেলিকপ্টাৰ দৰে একদম সৰু দেখিলে কোনো নাজানে যে এইখন যে এখন আৰ্মি ড্ৰোন হয় দেখিলে আমাৰ এনেকুৱা লাগে একদম এজনী জিয়া ঘূৰি আছে এজনী পখিলা ঘূৰি আছে তেনেকুৱা ইমান সৰু চাওক
ইমান ওচৰৰ পৰা মই দেখাইছো কিন্তু একদম অকণমান দেখিলে কোনো গমেই নাপায় যে আৰ্মি ড্ৰোন চলি আছে আৰু গোটেই পৰিৱেশ চব একদম গোটেই আৰ্মি চবফালে আৰ্মি এইফালে ড্ৰোন চলি আছে সেইফালে ড্ৰোন চলি আছে বহুত ড্ৰোন আছে ইয়াত এইজন এজন ঘাইল হৈ গ'ল আমি এজন বাহিৰত দেখাবলৈ পাইছো এতিয়ালৈকে এজন ঘাইল হৈ গৈছে হয় এজন ঘাইল হৈ গৈছে কোন হয় ক'ৰ হয় কি হয় বিশেষ আমি এতিয়ালৈকে একো গম পোৱা নাই আমি আপোনালোকক অলপ দেৰি পাছত জনাই আছো বাৰু গোটেই বিৱৰণখিনি প্ৰথমতে আমি সেইজন ব্যক্তিক ইয়াৰ পৰা উলিয়াই আনিছে এই পৰিৱেশটো আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এইফালে চাওক একদম আৰ্মি সবফালে ঘেৰাও দি থৈছে ভিতৰত চাগে এতিয়া উগ্ৰপন্থী নে আমাৰ কোনোবা পেচেঞ্জাৰ আছিলে নে সেয়া আমি গম পোৱা নাই কিন্তু এতিয়া চাওক এইজন চাওক এইজনক চাওক এইজনক এতিয়া এজনকে উলিয়াই আনিছে এইফালৰ পৰা আৰ্মি এজন ইয়াত উলিয়াই ৰাখিছে এইফালে ড্ৰোন চলি আছে সেইফালে আৰ্মি চবফালে আৰ্মি আৰু এয়া চাওক তেওঁ কি হৈছে আমি নাজানো গুলি লাগিছে নে বেলেগ কিবা হৈছে নে আমি একো গম পোৱা নাই কিন্তু এয়া চাওক আপোনালোকে পৰিৱেশটো চাওক এইফালে তেওঁলোকে এতিয়া ট্ৰিটমেণ্ট কাৰণে আৰম্ভ কৰিছে সেইফালে ফাৰ্ষ্ট এইড দিছে হয় এইফালে চাওক ফাৰ্ষ্ট এইড এয়া চাওক এয়া কি হৈছে এইফালে একদম গোটেই আৰ্মি চবফালে আৰ্মি আজি আপোনালোকে অকল আৰ্মিয়ে দেখিব এইফালে এজন হৈ আহিছে চাওক এয়া এজন তেওঁ উগ্ৰপন্থী নে কোন হয় নাজানো এয়া চাওক সেইফালে আহি গ'ল সেইজন এজন উগ্ৰপন্থী ধৰিছে সেইজন উগ্ৰপন্থী চাওক সেইজন আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এইজন উগ্ৰপন্থী এইজনক ধৰিলে এইজন চাওক এইজনক ধৰিছে এইফালে চবফালে আৰ্মি ঘেৰাও দি দিছে এইজন আছিলে উগ্ৰপন্থী হয় এইজন চাওক এইজন এজন উগ্ৰপন্থী আৰু এইফালে একদম আৰ্মিয়ে চবফালে ঘেৰি ৰাখিছে এয়া চাওক আৰু এইফালে দেখিছে আপোনালোকে এইজন উগ্ৰপন্থীক ধৰা হ'ল এজন দুজনক আমি দেখুৱাইছো এতিয়ালৈকে আৰু যদি আছে আমি এতিয়ালৈকে গম পোৱা নাই আৰু দেখিছো এতিয়া ভিতৰৰ পৰা এই আৰ্মিবিলাক নামি আহিছে চাওক এইবিলাক নামি আহিছে আৰু তেওঁলোকক ইয়াত বান্ধি দিছে এতিয়া আৰু ইয়াত দেখিছো এয়া ধৰক এই উগ্ৰপন্থীজনক একদম বান্ধিছে হয় আৰু সেইফালে এজন দেখিছো সেইজন এজন চিভিলিয়ান আছিলে হয় সেইজন চিভিলিয়ান অৰ্থাৎ ইয়াত মানে পাব্লিক আছিলে সেই পাব্লিকজনক তেওঁলোকে উদ্ধাৰ কৰি এফালে লৈ গ'ল আৰু এইজন হৈ গ'ল উগ্ৰপন্থী হয় আৰু সেইফালে এজন দেখিছিলো আমি আপোনালোকক চিভিলিয়ানবিলাক দেখুৱাইছিলো আৰু এয়া আছিলে উগ্ৰপন্থী এয়া আৰ্মি দৌৰা দৌৰি গোটেই পৰিৱেশটো এইফালে চাওক এইজন এজন এয়া লৈ গৈছে কি ধৰণে লৈ যোৱা হৈছে এই গোটেই পৰিৱেশটো আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এয়া চাওক কেনেকে লৈ অহা হৈছে এয়া চাওক এয়া লৈ অহা হৈছে এয়া ধৰা হৈ গ'ল এয়া চাওক কি ধৰণে কৰা হৈছে আৰু এইবিলাক হৈ গ'ল তেওঁলোকৰ আই কাৰ্ড চেক কৰা হৈছে তেওঁলোকে উগ্ৰবাদী নে বেলেগ কিবা নে তেওঁলোকৰ গোটেই পৰীক্ষাখিনি চাই লৈছে সেইফালে এজন চিভিলিয়ান তেওঁ ঘাই লৈ গৈছিলে সেইজনক লৈ যোৱা হৈছে এইফালে আৰু এইফালে চাওক তেওঁলোকৰ নাম সোধা হৈছে তেওঁলোকৰ আই কাৰ্ড চোৱা হৈছে গোটেই পৰিৱেশখিনি আজি আমি আপোনালোকক অকণমান দেখুৱাইছো এয়া চাওক এইফালে চাওক একদম পজিশ্যনত তেওঁলোকে আহি আছে দেখিছে এইবিলাক তেওঁলোকে পজিশ্যনত আহি আছে এয়া হৈ গ'ল আমাৰ ভাৰতীয় সেনা হয় ভাৰতীয় সেনা এয়া আছিলে আজি এটা পৰিৱেশ যে যদিহে আমাৰ কোনোবা এখন ট্ৰেইন যদি হাইজেক কৰা হয় আৰু সেই ট্ৰেইন হাইজেক কৰা এখন আমাৰ ভাৰতীয় সেনাই কি ধৰণে সেই উগ্ৰপন্থীৰ পৰা সেই ট্ৰেইনখন বচাব পাৰি আমাৰ চিভিলিয়ানক কি ধৰণে বচাব পাৰি সেই গোটেই পৰিৱেশ এটা আজি ডেমনষ্ট্ৰেশ্যন দেখুওৱা হৈছিলে এটা ড্ৰিল দেখুওৱা হৈছিলে হয় আৰু সেই পৰিৱেশটো আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু যদিহে ক'ৰবাত যদি এনেকুৱা ঘটনা ঘটে তেওঁলোকে আমাক কি ধৰণে নিৰাপত্তা দিয়ে কি ধৰণে আমাক বচায় সেই গোটেই পৰিৱেশখিনি আজি আমি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবৰ কাৰণে অকণমান চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম।